হয় মই ৰঞ্জিত কুমাৰ আজি কিয়নো আমি এটা নতুন দল মানে মুকলি কৰিবলৈ গৈ আছোঁ এইখন দল মুকলি কৰিবলৈ গৈছে এইখন পাৰ্টিৰ নাম হ'ল PRP পাব্লিক ৰিলেশ্যন পাৰ্টি কাৰণ আজি ডিচেম্বৰ 10 তাৰিখ নহয় জানো 2023 ইংকত আৰু ভাবিছোঁ এইটো আমাৰ কাৰণে বহুত মানে গুৰুত্বপূৰ্ণ ভাবিছোঁ আজিৰ দিনটো কাৰণ আমি অল অসমত এইটো ফাৰ্ষ্ট আৰু ৰিজনেল পাৰ্টি খুলিলোঁ আজিৰ পৰা আৰু যিমানখিনি মোৰ লগত কলেজ আছে তেওঁলোকক মই আগত ধন্যবাদ যাচিছোঁ যে সেইখন পাৰ্টিত চবে ভাল আদৰ্শ লৈ পেলাই আহিছে যে উন্নয়ন কৰিবলৈ আমি সেইখন পাৰ্টি যে গম পাওঁ যে যেনেকুৱা প্ৰত্যেকটা ষ্টেটত যেনেকুৱা মানে কৰাপশ্যন আৰু বেয়া ভাৱকৈ চলি আছে কাৰণে আমাৰ এইখন পাৰ্টি বহুত মানে গুৰুত্বপূৰ্ণ আমি ভাবিছোঁ কাৰণ নতুন পাৰ্টি আঞ্চলিক চবে লাগে বুলি কৈ আছিলে এইখন পাৰ্টিটো কাৰণ আমি সেইখন পাৰ্টি আজি BJP গম পাই কেনেকুৱা কাম কৰি আছে পুৰা মানে আমাৰ অল ইণ্ডিয়াত আৰু আপোনাৰ কংগ্ৰেছ কাৰণ আমাৰ সেইখন পাৰ্টি আমি তীব্ৰ বিৰোধিতা কৰোঁ BJP কংগ্ৰেছৰ লগত আমি নাই এটা ৰিজনেল পাৰ্টি কাৰণ আমি গম পাইছোঁ যিহেতু আমি নেশ্যনেল পাৰ্টিৰ লগত থাকি পেলাই যে আমি ভাবিছোঁ নেশ্যনেল পাৰ্টিৰ লগত থাকি পেলাই আমি একো কৰিব নোৱাৰোঁ কাৰণ নেশ্যনেল পাৰ্টি যেনেকুৱা ডমিনেট কৰে তেখেতসকলক গোটেইখিনি আপুনি চাই আগৰ পৰা BJP বা কংগ্ৰেছক নকওক কিয় তেওঁলোকে কিবা যদি কৰিব লাগে তেতিয়াহ'লে গোটেই তাতে দিল্লীত গৈ পেলাই হাইকমাণ্ডৰ কথা শুনিব লাগে তেন্তে কিমান অসুবিধা কওকচোন কিবা এটা সৰু সুৰা কাম হ'লে গোটেই দিল্লীত তেওঁলোকে হাইকমাণ্ড দিল্লী ছাৰ তেওঁলোকৰ অসমত আমাৰ যি সমস্যা অসমত তেখেতে একো গম নাপায় দিল্লীৱালা যিমানেই নকওক BJP নকওক কংগ্ৰেছ নকওক কিয় আমি গতিকে যিটো আমি এইটো ষ্ট্ৰংলি আজি SMS দিব বিচাৰোঁ সমগ্ৰ আমাৰ অসমবাসীক আৰু লগতে আমাৰ যিহেতু BTR অঞ্চলত যে আমি আজি বছৰেকৰ প্ৰেছ ক্লাবৰ পৰা যে সেইখন পাৰ্টি আমি নতুনকৈ আজি মুকলি কৰিলোঁ ফাইনেল PRP পাব্লিক আমাৰ 90% অলৰেডি আমি সেইখন পাৰ্টি কভাৰ কৰিলোঁ মানুহবিলাক ফেচবুকত যিমানখিনি মানুহবিলাক তেখেতসকলে বহুত ছাপোৰ্ট কৰিছে সেইখন পাৰ্টি লৈ পেলাই যে আগন্তুক আমি ভাবোঁ যে সেইখন পাৰ্টি আমি উন্নয়ন কৰিব পাৰোঁ যিহেতু আমি ভাবিছোঁ যে বহুত দিনৰ পৰা চাই আছোঁ যে কেপচাৰ কৰিছোঁ যে ৰিজনেল পাৰ্টি বহুত মানে গুৰুত্বপূৰ্ণ যিটো হেমন্ত বিশ্ব শৰ্মা ডক্টৰ ডাঙৰীয়া যেনেকৈ বেয়া বকি যে মানুহৰ মাজত জেল কাজিয়া লগাই আছে যে গতিকে আমি গম পালোঁ যিমানখিনি ৰিজনেল পাৰ্টি আছে তেওঁলোকৰ মুৰব্বীকেইটাক মই আহ্বান কৰোঁ কাৰণ যে তেখেতসকলে ভালকৈ এটা গুৰুত্বপূৰ্ণ যেনেকৈ ডিচিশ্যন ল'ব লাগিছিলে তেওঁলোকে ইমান ভালকৈ ল'ব পৰা নাই মই এইটো ক'ব বিচাৰোঁ কাৰণে যিহেতু আমি সেইখন ৰিজনেল পাৰ্টি ওলাবলৈ বহুত বাধ্যতামূলক আৰু মই কোনো পাৰ্টিক মই ব্লেম কৰিবলৈ নাযাওঁ সেইটো মোৰ দায়িত্ব নহয় কাৰণ এইখন যে আমি PRP পাৰ্টিখন যে আজি সৃষ্টি কৰিলোঁ যে জন্ম দিলে এইখন পাৰ্টি আমাৰ কাৰণে বহুত এটা ইতিহাস থাকিলে যে এইখন আজিৰ দিনত ডিচেম্বৰ 10 তাৰিখৰ কাৰণে আৰু যিমান মোৰ কলেজ যিমানখিনি মোৰ যে ডাঙৰ লিডাৰ যিহেতু মোৰ লগত আজি উপস্থিত আছে তেখেতসকলে মোৰ পাৰ্টিত যে যোগদান দিছে সেইটো কাৰণে বহুত আমি আনন্দিত কাৰণ BTAৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুত দুৰ্নীতি ৰাজনীতি চলি আছে আপুনি কওক BPL নকওক UPL নকওক কিয় মানুহবিলাক এটা BTAৰ কাৰণে একটা উন্নয়ন বিচাৰিছিলে সেইখন উন্নয়ন হ'ল যে একটা ৰিজনেল পাৰ্টি বহুত মানে ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ ভাবিছিলে যে এইখন মানে ৰিজনেল পাৰ্টি খুব আমাৰ কাৰণে কিন্তু আজিলৈকে দুৰ্ভাগ্যজনক ৰিজনেল পাৰ্টি খুলিব পৰা নাছিলে কিন্তু আজি বহুত আমি ভাবিছোঁ ভাগ্যৱান যে এইখন ৰিজনেল পাৰ্টি খুলিব পাৰিছোঁ আৰু গোটেইখিনি যিমান য়ংষ্টাৰ ল'ৰা ছোৱালীবোৰ আহি পেলাই মই ষ্ট্ৰংলি SMS দিব বিচাৰিছোঁ কাৰণ আমাৰ এইখন পাৰ্টি বহুত আগবাঢ়ি যাব আৰু বিভিন্ন দলে ক'লে আমাৰ লগত অলৰেডি যোগদান কাৰ্যসূচী কৰিছে ইণ্টাৰলি আৰু তেখেতসকলে অলৰেডি মানে সেইখন পাৰ্টি লৈ পেলাই আমাৰ পাৰ্টিখন নতুন পাৰ্টিক গুৰুত্বপূৰ্ণ লৈ পেলাই তেখেতসকলে আহি পেলাই বহুত যোগদান কৰিছে আৰু মই মোৰ নেতৃত্বত যিটো আমি সেইখন পাৰ্টি খুলিছোঁ তাৰ লগতে মই আমাৰ কলেজকেইটা তেওঁলোকে মানে বহুত কৈ আছে যে আৰু যিমানখিনি আগৰ আমাৰ ভাল আমাৰ লগত যিমান নেতাকেইটা আছে তেখেতসকলে কৈছিলে মোক যে ছাৰ আমাৰ এটা মানে BTAৰ কাৰণে নতুন দল লাগে বুলি আৰু চবেই বিচাৰিছে কিন্তু সাহস পোৱা নাছিলে আৰু এইখন দল আহি পেলাই বহুত মানে এটা ষ্ট্ৰংলি যেনেকৈ SMS দি আছে বহুত আগবাঢ়ি নিশ্চিত আৰু আজিৰ দিনত ক'ব পাৰোঁ 2024 আমাৰ পাৰ্টিৰ পৰা BPL বাদ দি পেলাই আমি 100% জিকাটো নিশ্চিত মই ক'ব পাৰোঁ কাৰণ চোৱা এটা বস্তু আমি গুৰুত্বপূৰ্ণ ক'বলৈ পাহৰি গৈছোঁ কওঁ এইখন আজি UPL BPL যেনেকৈ আপুনি এটা তেখেতৰ হয়তো আপোনাৰ গম পোৱা নাপায় মিডিয়া পাৰ্চনেল মানুহবিলাক আপোনালোকে ভাবিছে ডাঙৰীয়া কাৰণ UPL BPL যিমানখিনি জইনিং কৰিছে তেখেতসকলে খালি নিজৰ মানে কিছুমান ক্ষেত্ৰত যেনেকুৱা ৰাজনীতি কৰি আছে বেয়া বকে মানে সেইটো চবেই বুজি পায় আৰু যেনেকুৱা তেওঁলোকে মানে জাষ্ট মানে এটা জনগোষ্ঠী লৈ পেলাই নিজৰ জনগোষ্ঠী মানে নিজৰ কালি মাফলাৰ পিন্ধাই আছে এটা জনগোষ্ঠী আপুনি জিকাটো অসম্ভৱ সেইটো কওঁ তো গতিকে তেওঁলোকে মৃত্যু মই গম পাইছোঁ
যিহেতু আমি গম পাওঁ যে আমি যদি উন্নয়ন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ লাগিব সকলোকে সম্প্ৰীতি মিলাপ্ৰীতি বিভিন্ন জনগোষ্ঠীৰ লগত একমত যে আমি কাম কৰিব পাৰোঁ, এইটোৱে আমি বিচাৰোঁ। দুৰ্নীতি ভ্ৰষ্টাচাৰ বহুত আগবাঢ়ি গ'লে আৰু সেইখন ৰিজনেল পাৰ্টি আমাক লাগে, কাৰণ মই এটা সময়ত মই নেশ্যনেল পাৰ্টি কৰিছিলোঁ, সেইখন নেশ্যনেল পাৰ্টি গম পাওঁ তেখেতসকলে অনলি ফৰ দিল্লীৰ কাৰণে তেওঁলোকে কাম কৰে, আমাৰ অসমৰ প্ৰব্লেম জনতাবিলাকৰ যে একো বুজি নাপায়। চ' আমি সেইখিনি কৈ পেলাই সামৰিলোঁ। गोजोनथाव खौरां बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय। क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सिया फैगौ 16, 17, 18 आरो 19 नभेम्बरसिम दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेला होगासिनो दं। दावहारु अट' एजेन्सियाव बाइगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो एक्सचेन्जनि खाबुआबो एभेलेबेल जागोन। नोंथांमोना क'क्राझार नोगोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो होबाय थानाय दिवाली धामाका अफार्स आरो लोगोसे मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकफोरखौ गोसोबादि लाफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय फ्री एसर्ट गिफ्ट, फ्री सीट कभार, 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, 12 टाइम्स फ्री वाशिं कुपन आरो बाइक बायगिरिफोरनो बाइकखौ मोजाङै साखोन सिखोन लाखिनो थाखाय 12 टाइम्स फ्री वाशिं कुपनबो हरनाय जागोन। आबुङै मिथिना लाबावनो थाखाय 60000399 187 88 220 18193 जानबुं नम्बराव खौरां लाहरनो हागोन।